নমস্কাৰ এটা বিগ ব্ৰেকিং নিউজ এটা এনেকুৱা নাম যাৰ নাম শুনিলে গোটেই দেশ কঁপি উঠে এটা এনেকুৱা নাম যাৰ বাবে পুলিচে ইনাম ৰাখিছে 1.25 টকাৰ এটা এনেকুৱা নাম যাৰ বাবে প্ৰাণ হেৰুৱাব লগা হ'ল মিষ্টাৰ দাসৰ দৰে এজন সিনচিয়াৰ পুলিচ অফিচাৰ এটা এনেকুৱা নাম যি এসময়ত এটা সামান্য ছাগলী চোৰ আছিল আৰু আজি হৈ পৰিছে দ্য মোষ্ট ৱান্টেড মালিয়া ডকাইত আজি তাৰ বাবে গোটেই পুলিচ এলাৰ্ট হৈ আছে কিন্তু ক'ত আছে মালিয়া ডকাইত জানেনে আপোনালোকে আমি লৈ আহিম মালিয়া ডকাইত এক্সক্লুসিভ তাৰ বাবে চাই থাকক বিডি নিউজ Oi! Calma! Sale! Disso, boss. Oi, Vitor, oi, sala. Disso, boss. Sai. Oi, Bhavani! Oi, hello! Bosok malis diwa lage. Boss malis diwa deh, bosok. Boss, sah. Biskut খাবা নেকি বুলে চাহ খাবলৈ মন দিছো সব মনা সাহেবলা আমার ভাষাত নিমখ পানী বলে কয় বস ও বস এখন পাতকর বুঝছে ইয়ার হাত খানা খাই পেট বেয়া হয়ে গেছে ওই বস বিয়া ওই রাম আমার বসর বিয়া হে ও বস বড়া হয়ে থাকিব নাকি ফিলিং সে না হে ও বস ক যিমান ৰাতি আপুনি ওলাই তেতিয়ালৈকে ছোৱালী ঘৰে সোমায় ক'ৰ পৰা ফিলিংছ আহিব আপোনাৰ হয় ও কন্টিলো ঐ গিতলা ক বছক কিন্তু ফিলিংছ বনাব পৰা যায় কেনেকে মোৰ তোমাৰ দুখনমান মুভি আছে কি অ বিবাহ আৰু কুছ কুছ হোতা হে আৰে এই দুখন ৰোমান্টিক মুভি চালে আমাৰ বছৰ ফিলিংছ হোৱাটো খাটাং 100% খাটাং কালিলৈকে ছোৱালী বিচাৰি ফুৰি খতম কি চাইব কাইলে আকৌ মোবাইল এইটো মোবাইল লক আৰু মুভি দুখন চোৱাই দিয়ক আজি বছৰ বিয়া পাতিবলৈ ছোৱালী ছোৱালী চাই দিয়া দায়িত্ব আমাৰ আহিব জানো আপুনি মাত্ৰ মুভি চাওক আৰু ফিলিংছ আনক কালিলৈকে আপুনি ছোৱালী বিচাৰি ফুৰিব মুভি কুছ কুছ হোতা হে আৰু বিবাহ হা কালিলৈ ৰাতিপুৱালৈকে আপোনাৰ কুছ কুছ হৈ যায় বুজিছে আপুনি যাওক মুভি চাওক দুখন চাই দিয়ক কাইলৈকে ফিলিংছ আনক ঐ বছৰ বিয়াৰ যুঁজা বছৰ বিয়াৰ জলদি যুঁজা কৰিব হ'ল চাওঁচোন কিনো দিছে মই বিয়া পাতিম तुम पास आए यूं मुस्कुराए
মই বিয়া পাতিম ঐ কণ্টিলৈ বছ ঘটক নাথ আমাৰ বছৰ বিয়া বিয়া আমি ঘটকটো মাতিয়ে লওঁ আৰু বহল তোৰ ছোৱালী ৰেডি আছে নাই কথা পতা ফাইনেল হৈ গ'ল ঠিক আছে তই আহি যাবি গাড়ী লৈ আজি মালটো লৈ আহিবি মোৰ নম্বৰ ওৱান ঠিক আছে হ'ব ঠিক আছে মই বেলেগ কাম এটাত আহিছোঁ না আজি ৰচোন মই বেলেগ ফোন এটা আহিছে আকৌ হেল্ল' কোন না এইটো ছোৱালীটো পলাই গুচি গৈছে ন না মই তোৰ কাৰণে আমাৰ গাঁৱতে ছোৱালী ঠিক কৰি দিম ঠিক আছে না ফুল কোমলীয়া আছে মই তোমাৰ কাৰণে ঠিক আছে মই ৰাখিছোঁ দে পেমেণ্টটো কৰি দিবি মোৰ তোমার ছোৱালী ৰেডি আছে ঠিক আছে আপোনাৰ ছোৱালী ৰেডি আছে ঠিক আছে পঠাই দিব কালি আমি মালিয়া ডকাইতৰ না মোৰো টকা পইচা নাই না মোৰো ছোৱালী যাও না আমাক ছোৱালীয়ে লাগে না আমি ঐ কটি ইয়াতে ৰ আমাৰ ঘৰত মই হাগিব যাওঁ যাতে কুকুৰ নাহে চিন্তা কৰিব নালাগে আমি আছো হ'ব আপুনি সাংগক চিন্তা কৰিব নালাগে আমি আছো আমাৰ বছৰ বিয়া খাতা তোৰ বছ ক'ত আমাৰ বছ হাগিব গৈছে কি দৰকাৰ তোৰ পিষ্টল নাই আমাৰ বছে বায়ু প্ৰদূষণ কৰিব নিদিয়ে আমাৰ বছে বিশ্বাস কৰে এখন দি কাটিলে তৰ্পি মৰে ঘটক আহিলে এইবাৰ বছৰ বিয়া ছোৱালী দিবই লাগিব ছোৱালী দিলেহে তোৰ জীৱন বাচিব নেকি ঘটক ছোৱালী ক'ত ঘটক ছোৱালী ক'ত ছোৱালী দেখা আপোনাক কোলা লাগে না বগা তই দেখা ছোৱালী দেখা চাধা পানী খাই নেকি
চল লাগে মোক যা দিয়কচোন এখন ময়ে খাওঁচোন তই পাছত খাবি ঐ ঘট ছোৱালী দেখা আছে আছে ৰখিব আছে এজনী চাপ কাজল এই নাম ৰখিব এই নাম সুস্মিতা বেলেগ দেখা এই নাম মনোস্মিতা চাও ৰখিব এই নাম অঞ্জলি চাও কালাৰ আছে মিলিব আপোনাৰ লগত অঞ্জলি কুচকুচ হতা হে ঐ এবাৰ বছৰ বিয়া খাটা ঐ ঘট আপোনাৰ লগত বছৰ লগত ঠিকনা দে আছে আছে নগাঁও ছোৱালীজনী বহুত ধুনীয়া দেই ধুনীয়া তোক ইনাম দিম দাদা আপুনি কিন্তু দাড়িটো কাটিব লাগে মিলমিলিয়া হৈ যাব লাগিব কিন্তু আপোনাৰ কালাৰটো বেছি কোলা ন ঐ নতুন কাপোৰ আন মোলে কাইলৈ ছোৱালী চাব যাম অ'কে বছ হ'ব বছ কোন দিলো ঘৰ এইটোৱে বছ আহক আহক আপোনালোকে ছোৱালী ৰৈ আছে আমাক গোলাৰাম ভকতকে পঠাইছিলে হয় বহা 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 বোপা বহা তুমিও বহা বোপা না না মই বহিব নোৱাৰিম বছৰ কথা আছে আকৌ নহয় বহা না 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 আপুনি বহকচোন বহক পিছে বোপা ছোৱালীনো কালৈ চাবলৈ আহিছা আমাৰ বছ খুৰা নমস্কাৰ বোপা নমস্কাৰ পিছে বোপা তোমাৰ কাম বন কি কৰা বোপা আমাৰ বছৰ বহুত টকা আপুনি চিন্তাই নকৰিব আপোনাৰ ছোৱালীয়ে বহি খাব পাৰিব বোপা মোৰ ছোৱালীজনী বহিব আছে তেন্তে কথাই নাই খুৰা ছোৱালী সুখত থাকিব কাম বনৰ কথা পাছতো হ'ব খুৰা ছোৱালী ক'ত বোপা ইমান উৎপাদিত কিয় হৈছে ছোৱালী মানুহ অকণমানতো দেৰি হ'বই ন মা অঞ্জলি মা অঞ্জলি দেউতা গৈছো বোপা কয়া ছোৱালী আমাৰ বৌজনী বৰ ধুনীয়া দেই চবতকে বেছি ধুনীয়া ছোৱালী কাৰ বোপা বছ দেশৰ কামৰ বাবে ধুনীয়া বস্তু চাই লওক কি বকিছা সি ঠিকেই কৈছে মোষ্ট ৱান্টেড মালিয়া তই আজি পুলিচৰ ঘৰ বোলে হয় পুলিচ তই আজি বেয়াকে বসি মল ইয়াক ধৰ সি পলালে বছ মানুহ ঘুম মিষ্টাৰ দাসৰ কথা মনত আছে নহয় মিষ্টাৰ দাস এছ.আই. মিষ্টাৰ দাস
মই তাৰ ভাই হয় ইমান দিনে তাৰ বদলা ল'বলৈ তোৰ ওচৰত আছিলো ছাৰ ই কিন্তু উচিত শাস্তি পাব আজিৰ পৰা তোৰ ঘৰ ৰঙা ঘৰ নমস্কাৰ দৰ্শক মণ্ডলী পোনপ্ৰথমে বিডি নিউজৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ এইমাত্ৰ আমাৰ হাতত আহি পৰা খবৰ অনুসৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে দ্য মষ্ট ৱান্টেড মালিয়া ডকাইত পুনৰবাৰ জনাইছোঁ আপোনালোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সকলোৰে আতংকৰ কাৰণ দ্য মষ্ট ৱান্টেড মালিয়া ডকাইতক লোভেই পাপ আৰু পাপেই মৃত্যু বুলি কোৱা কথাষাৰ পুনৰবাৰ যেন সঁচা বুলি প্ৰমাণিত হৈছে বিয়া পাতিবলৈ ছোৱালী বিচাৰি মালিয়া ডকাইতে আহি ভৰি থলেহি ইন্সপেক্টৰ পাৰ্থজিৎ দাসৰ ঘৰত পুনৰবাৰ আপোনালোকক জনাইছোঁ ইন্সপেক্টৰ পাৰ্থজিৎ দাস আৰু তেওঁৰ সহযোগী ত্ৰিদীপ দাসৰ যোৱা 1 বছৰ জুৰি কৰা কষ্টই আজি সফলতা আনিছে তেওঁলোকে অৱশেষত ফান্দত পেলাবলৈ সক্ষম হৈছে দ্য মষ্ট ৱান্টেড মালিয়া ডকাইতক আমাৰ হাতত আহি পৰা তথ্য অনুসৰি মালিয়াৰ সোঁহাতস্বৰূপ কণ্টিলৌ এতিয়াও পলাতক অৱস্থাত আছে কিন্তু আৰক্ষীয়ে তাকো ধৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে পুনৰবাৰ জনাইছোঁ বিডি নিউজৰ দৰ্শকসকলক দ্য মষ্ট ৱান্টেড মালিয়া ডকাইত এতিয়া ৰঙাঘৰৰ আলহী গতিকে ৰঙাঘৰৰ আলহী মালিয়াৰ বিষয়ে আৰু অধিক জানিবৰ বাবে চাই থাকক বিডি নিউজ